রেজাউল খান, নজরুল খান। আজি চাওক, আজি আমাৰ এই যি মিলন বজাৰ প্ৰাইমেৰী হয়, মিলন বজাৰ প্ৰাইমেৰীত অন্য দল বিশেষকৈ BPF দলৰ পৰা যি শাসকীয় 17 বছৰ শাসন কৰিল, সেই শাসকীয় দলৰ পৰা আজি সেইবিলাকৰ শাসনৰ মানে আতিষ্ট হৈ মানে সিহঁতৰ সুশাসন যে আছিল সেই আতিষ্ট হৈ আজি 55জন BPF কৰ্মীয়ে আমাৰ UPPL দলৰ নীতি আদৰ্শক আঁকোৱালি লৈ আমাৰ দলত নতুনকৈ যোগদান কৰিছে। আমি আৰু সেই নতুন সদস্যসকলক লৈ আমি নতুনকৈ কিবা কেনেকৈ আমি BTRখন শক্তিশালী ৰূপত সকলো জাতি জনগোষ্ঠীক লগত লৈ সম উন্নয়ন সম অধিকাৰ দি আমি যাতে আগুৱাই যাব পাৰোঁ সেই কামনা কৰি সেই সদস্যসকল আগুৱাই UPPL দলৰ নীতি আদৰ্শত ভাল পাই আগুৱাই আহিছে। আমিও সিহঁতক আঁকোৱালি লৈছোঁ। আগন্তুক যি পৰিষদীয় নিৰ্বাচন হ'ব, বৰ্তমান লকডাউন চলি আছে, যেতিয়াই নিৰ্দেশনা জাৰি হ'ব তেতিয়া আমি সকলো BTRবাসীয়ে আমি এটা নতুন BTR গঢ়াৰ স্বাৰ্থত আমি সংখ্যালঘু কওক, আজি বড়ো ভাইসকলৰ কওক, আমাৰ ধৰ্মীয় সংখ্যালঘু কওক, সকলো জাতি জনগোষ্ঠী, ৰাজবংশীয় কওক, আদিবাসীয়ে কওক, সকলো জাতি জনগোষ্ঠী যেনেকৈ আঁকোৱালি লৈছে আগন্তুক দিনত যে BTCত পৰিৱৰ্তন আহিব এইটো সঁচা কথা। আৰু ৰাইজে এতিয়া ইতিমধ্যে গম পাইছে আৰু BPFৰ কিছুমান নেতাই অপপ্ৰচাৰ চলাই আছে, যিটো সেই অপপ্ৰচাৰত মানুহে আৰু ভুল নাযায়, সিহঁতৰ কথাত আৰু ভুল নাযায়। আগন্তুক দিনত এটা ভাল চৰকাৰ BTCৰ শান্তিকামী এখন পৰিৱৰ্তনকামী চৰকাৰ আহিব বুলি আমি আশাবাদী। মঈনুদ্দিন সরকার, রকিবুর, রেজাউল মন্ডল, মঞ্জিল হোসেন, মুক্তাল শেখ, মকবুল শেখ, বেগম, আরফিনা বিবি, ফতেজা বেওয়া, ইসারন বেওয়া, রহিমা বিবি, মমতা বেগম, হৈছে নেকি? হ'ব